গাইজ ৱেলকাম বেক টু মাই মিনি ব্লগ। এতিয়া আমি বিয়া ঘৰত আছোঁহি আৰু এইপিনে আমাৰ পোৱালি সন্থা আৰু মই ইয়ালৈ আহিছোঁ কাম এটা কাৰণে। আৰু এইপিনে আমাৰ কেতেকী, এইপিনে আমাৰ চানা, এইপিনে আমাৰ কইনা। আচলতে এইটো ভিডিঅ' 29 জানুৱাৰীৰে, কিন্তু মোৰ এলাহৰ দুখতে থাকি গ'ল ভিডিঅ'বোৰ দিবলৈ। আৰু এইপিনে মই আৰু কেতেকী গৈছিলোঁ ৰখা আগদিনাখনি, কিয়নো খুৰীহঁতে মোক মানে ফেচিয়েল কৰিবলৈ মাতিছিলে আৰু মই এগৰাকীকে চবকে মই ফেচিয়েল কৰি আছোঁ। হাতৰ অৱস্থা এয়া, বহুত দেৰি যে পানী যে তিতি থাকিলে যেনেকুৱা হয়, এইখন হাতো এনেকুৱা। আৰু আমাৰ ক্লায়েণ্ট এগৰাকী ক্লায়েণ্টৰ মানে কি হ'ল, কঁকাল বিষ হ'ল, সেইটো কাৰণে মই বিচনাৰ পৰা শুৱাই দিলোঁ। এইপিনে শুৱাই দিলোঁ আৰু এইপিনে আমাৰ মেহেন্দি দেখাই দিয়া, এয়া মেহেন্দি, সেয়া কইনা শুই আছে। আৰু এইপিনে আমাৰ স্কাৰ্ফ লগাইছে, বিয়াৰ মানে একদম প্ৰস্তুতি মানে বহুত চলি আছে। চাওঁ এইপিনে দেখা, এইপিনে পৰা 4জনী মানুহক ফেচিয়েল হৈ গ'ল আৰু এতিয়া এই মানে স্কাৰ্ফ লগাইছে, তাৰমানে নিজে লগাইছে। আৰু এতিয়া খাবলৈ যাওঁ ভাতটো খাই ল'মগৈ, আপোনালোককো দেখাম আমি কিহেৰে ভাত খাওঁ। আৰু আমাৰ বিয়া আৰু এনেকৈ গৈছে, আপোনালোকক দেখাই দিম, চাই দিব। কাইলৈ ৰখা, পৰহিলৈ বিয়া, চাই দিব। আৰু মানে লাষ্ট কাৰণ সৰুজনী বিয়া হ'বলৈ আৰু বহুত বছৰ আছে। গাইজ এতিয়া ঘৰলৈ গৈছোঁ, মানে কইনাৰ বায়েক এইপিনে কুকিও গুচি আহিলে আৰু 3জনী গৈছোঁ আমি এনেকৈ ঠাণ্ডাত। আমাৰ ঘৰতে থাকোঁগৈ, কাইলৈ ৰাতিপুৱা আহিবই লাগিব। এতিয়া ভাত পানী খাই আহিলোঁ, সেইটোৱে আৰু গৈ আছোঁ আৰু আমি ঘৰলৈ ভাত পানী খাই। বাই মিনি ভ্লগটো ইয়াতে সামৰোঁ।